নমস্কাৰ বন্ধুসকল, অমৃত বৃক্ষ আন্দোলন 2024 আৰম্ভ কৰা হৈছে। এইবাৰ প্ৰচেছটো আগতকৈ অলপ বেলেগ হ'ব। কেনেধৰণে কি কৰিব লাগিব সকলো ডিটেইলছ ক'ম, কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। এইটো আশাকৰ্মী, টিচাৰ, ষ্টুডেণ্ট, গোটৰ মহিলাসকল, পুলিচ পাৰ্চনেল সকলোৱে কৰিব লাগিব। গোটেই ডিটেইলছটো মই আপোনালোকক কৈ যাম, কেতিয়াৰ পৰা কি হ'ব, তাৰিখখিনি মই কৈ দিছোঁ। প্ৰথম পৰা কেনেধৰণে এইখিনি হৈছে SHG মেম্বাৰৰ যোৱা বছৰৰ গোটেই ডিটেইলছখিনি, কিমানটা পুলি ৰুইছিলে, কিমানটা ৰেজিষ্ট্ৰেশ্যন হৈছিলে। এতিয়া কথাটো হৈছে কেই তাৰিখৰ পৰা আৰম্ভ হ'ব, কি হ'ব। চিডিং ডিছপেচ ফ্ৰম ফৰেষ্ট নাৰ্চাৰীটো ষ্টকিং পইণ্ট, এটা ষ্টকিং পইণ্ট দি দিছে, য'ত যিখিনি পুলি আছে সেইখিনি ষ্টক কৰিবগৈ নাৰ্চাৰী পানী 20 পৰা 29 জুলাইৰ ভিতৰত। তাৰপিছত ডিছপেচ চিডলিংখিনি ষ্টক পইণ্টৰ পৰা ডিষ্ট্ৰিবিউশ্যন পইণ্টলৈ লৈ যাব। ডিষ্ট্ৰিবিউশ্যন পইণ্ট জেগাই জেগাই ৰাখি থৈছে মানে প্ৰতিখন জিলাত। 28 পৰা 12 আগষ্ট, 28 জুলাইৰ পৰা 12 আগষ্টৰ ভিতৰত এইখিনি হ'ব। তাৰপিছত ডিষ্ট্ৰিবিউশ্যন পইণ্টৰ পৰা বেনিফিচাৰীয়ে যিসকলে ৰুব, সেইসকলে 30 জুলাইৰ পৰা 12 আগষ্টৰ ভিতৰত পুলিসমূহ সংগ্ৰহ কৰিব লাগিব। সেয়া আশাকৰ্মীয়ে হওক, স্কুল, কলেজ, বিশ্ববিদ্যালয়, টিচাৰেই হওক বা যিকোনো চৰকাৰী বিষয়াই হওক, গোটৰ মহিলাই হওক, সকলোৱে। তাৰপাছত ৰুব লাগিব 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত। ফটো আপলোড কৰিব লাগিব 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত। কেনেদৰে ফটো আপলোড কৰিব লাগিব, ভিডিঅ' আপলোড কৰিব লাগিব, এইবাৰ মই সেইটোৰ বিষয়ে আপোনালোকক কৈ যাম। গতিকে এইবাৰ অলপ নিয়মটো অলপ বেলেগ হ'ব আগতকৈ। আপোনালোকে যদি ৰিনিউৱেল কৰা নাই, ৰিনিউৱেলটো কৰি ল'ব। মই ৰিনিউৱেলৰ ভিডিঅ' কাৰ্ডত দি দিছোঁ, এয়া ওলাই গৈছে, নহ'লে আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, সেইটোৰ পৰা আপোনালোকে গৈ ৰিনিউৱেল কেনেকৈ কৰিব চাই লওক। ৰিনিউৱেলটো কৰি ল'ব। ৰিনিউৱেলটো বাধ্যতামূলক। 10,000 টকা পাবলৈ হ'লে গোটৰ মহিলাসকলে ৰিনিউৱেল কৰি এইবাৰ কামটো কৰিব লাগিব, তেতিয়াহে 10,000 টকা পাব। তাৰপাছত আপোনালোকে যিটো 10,000 পাছৰ কিস্তি 25,000 টকা, সেইখিনিও আপোনালোকক চৰকাৰৰ পৰা প্ৰদান কৰা হ'ব। এতিয়া কথাটো হৈছে ফটো তোলাৰ নিয়মখিনি আৰু ভিডিঅ' দিব লাগিব, আৰু ফটো ক'ত আপলোড কৰিব লাগিব। এতিয়া কথাটো হৈছে গোটৰ মেম্বাৰখিনিয়ে ক'ৰ পৰা ল'ব পুলিটো। গোটৰ মেম্বাৰখিনিয়ে পুলি ল'ব গাঁও পঞ্চায়তৰ অফিচৰ পৰা, আৰু গাঁও পঞ্চায়তৰ চেণ্ট্ৰেল এটা পইণ্ট বনাই দিছে, তাৰ পৰা ল'ব। আৰবানৰ যিটো গোট আছে, আৰবানৰ গোটৰ মানুহখিনিয়ে 2টাকৈ পুলি ৰুব লাগিব, আৰু ৰুৰেল গাঁৱৰ পৰিৱেশৰ হ'লে, গাঁৱৰ গোট হ'লে 6টাকৈ পুলি ৰুব লাগিব। সেইদৰে আশাখিনিয়ে ব্লক হেল্থ প্ৰাইমেৰী চেণ্টাৰৰ পৰা পুলিখিনি সংগ্ৰহ কৰিব লাগিব। তেওঁলোকে আৰবান হ'লে 2টাকৈ ৰুব লাগিব, নগৰ অঞ্চলৰ, আৰু গাঁৱৰ অঞ্চলৰ হ'লে 5টাকৈ পুলি ৰোপণ কৰিব লাগিব। স্কুল, AME হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, এইখিনিয়েও গাঁও পঞ্চায়ত অফিচৰ পৰা কালেক্ট কৰিব লাগিব। চেণ্ট্ৰেল পইণ্ট, গাঁও পঞ্চায়তৰ যিটো চেণ্ট্ৰেল পইণ্ট, তাৰ পৰা কালেক্ট কৰিব লাগিব। লোৱাৰ প্ৰাইমেৰী স্কুলৰ 35টা, AME স্কুলৰ 35টা, হাইস্কুলৰ 75টা, আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত 75টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। কলেজ ইউনিভাৰ্চিটিখিনিক কলেজতে দিবহি, ইউনিভাৰ্চিটিতে দিবহি। তেওঁলোকে কলেজে 100টা আৰু ইউনিভাৰ্চিটিয়ে 500টা পুলি ৰোপণ কৰিব লাগিব। পুলিচ থানা, পুলিচ ৰিজাৰ্ভ, ভিলেজ ডিফেন্স পাৰ্টি, তেওঁলোকে পুলিচ ষ্টেচনৰ পৰা সংগ্ৰহ কৰিব, আৰু এজ পাৰ ডিমাণ্ড তেওঁলোকে গছপুলি ৰোপণ কৰিব লাগিব। আছাম পুলিচ বেটেলিয়নৰখিনিও হেডকোৱাৰ্টাৰৰ পৰা পুলি পাব। টি গাৰ্ডেন যাৰ আছে তেওঁলোকেও ষ্টকিং পইণ্টৰ পৰা পুলি সংগ্ৰহ কৰিব লাগিব, আৰু প্ৰতিখন টি গাৰ্ডেনে 2000কৈ গছপুলি ৰোপণ কৰিব লাগিব। এইখিনি হৈছে বেছিক কথা। আপোনালোকে গোটৰ মহিলাসকলে 6টাকৈ গছপুলি ৰোপণ কৰিলেহে 10,000 টকাৰ পাছৰ ষ্টেপটো কৰিব পাৰিব, বা 10,000 টকা আপোনালোকৰ আগবাঢ়িব প্ৰচেছটো। এতিয়া কেনেদৰে গছপুলিটো ৰুব। এফুটকৈ এদিনৰ আগতে এটা গাঁত খান্দি ল'বলৈ কৈছে। খান্দি লৈ তাত পুলিটো ৰুবলৈ কৈছে। ৰোৱাৰ আগত যিটো পলিথিনৰ এটা ৰেপিং আহিব, পুলিটো এটা কভাৰ আহিব, পুলিটো সেই কভাৰটো আঁতৰাই লৈ পেলাই ৰুবলৈ কৈছে। ৰুই পানী দিবলৈ কৈছে। পানী দি আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ মোবাইল এপটোৰ যোগেদি চেলফি ল'ব লাগিব। এইবাৰ আগতে ফটো মাৰি দিছিলে বহুতে, নহ'ব, এইবাৰ চেলফি দিব লাগিব।
জিঅ' টেগ কৰা চেলফি লাগিব, য'ত জিঅ' টেগ হৈ থাকিব লাগিব, তাত টাইমটো ডেটটো ওলাই থাকিব লাগিব আৰু সেইটো এপটোৰ যোগেদি আপোনালোকে ল'ব লাগিব। এইখিনি কথা আৰু কেনেকৈ ল'ব লাগিব, কেনেদৰে আপলোড কৰিব লাগিব সেই বিষয়ে দি দিম। এতিয়ালৈকে এপটোত অহা নাই, মই আপলোড কৰা অপশ্যনটো মই দেখুৱাই দিম কেনেদৰে আহিব। তাৰপাছত ফটোগ্ৰাফখিনি পুনৰ মেৰি লাইফ পৰ্টেল যিটো আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, সেই পৰ্টেলত গৈ আপোনালোকে পুনৰ এবাৰ আপলোড কৰিব লাগিব। এই দুটা ঠাইত আপোনালোকে আপলোড কৰিব লাগিব, প্ৰথম অমৃত বিষয় এপটোত আৰু 2 নম্বৰবাৰ সেই মেৰি লাইফ পৰ্টেলটোত। এতিয়া কথাটো হৈছে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে চিলেক্ট কেটেগৰী কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনত গৈ ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। ছেল্ফ হেল্প গ্ৰুপ হ'লে আপোনালোকে ছেল্ফ হেল্প গ্ৰুপ চিলেক্ট কৰিব। যদি আপোনালোকে আগতে কৰি থৈছে তেতিয়া আপোনালোকে ৰিনিউৱেল কৰিব লাগিব। আগতে কৰি থকাখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, নতুনকৈখিনিহে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে প্ৰথমতে কেটেগৰীটো চিলেক্ট কৰিব লাগিব। তাৰপাছত ছেল্ফ হেল্প গ্ৰুপৰ নামটো চিলেক্ট কৰিব লিখিব লাগিব, গ্ৰুপৰ ID নাম্বাৰ লিখিব লাগিব। তাৰপৰা মোবাইল নাম্বাৰ, নিজৰ যিটো মোবাইল নাম্বাৰ সেইটো মোবাইল নাম্বাৰ দিব। গোটৰ মহিলাগৰাকীৰ ফুল নেম লিখিব, হাজবেণ্ডৰ নাম লিখিব বা দেউতাকৰ নাম লিখিব, এজটো লিখিব, জেণ্ডাৰটো চিলেক্ট কৰিব, আইডেণ্টি প্ৰুফটো চিলেক্ট কৰিব আৰু প্ৰথমতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টৰ পাছত ভিলেজ, তাৰপিছত এড্ৰেছটো লিখিব, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড এইকেইটা ভৰাব। ভৰাই আপোনালোকে এটা আইডেণ্টি কাৰ্ড চিলেক্ট কৰিব। চিলেক্ট কৰি আইডেণ্টি কাৰ্ডৰ এটা ফটো আপোনালোকে লৈ ল'ব। লৈ আপোনালোকে জেনেৰেল OTPত ক্লিক কৰি দিব। জেনেৰেল OTPত ক্লিক কৰাৰ লগে লগে যিটো মোবাইল ফোনৰ নাম্বাৰ দিছিলে সেই মোবাইল ফোনৰ নাম্বাৰটোলৈ আপোনালোকৰ এটা OTP যাব। OTPটো ভৰাই দিয়াৰ লগে লগে ছাবমিট কৰি দিব। ছাবমিট কৰিলে আপোনালোকৰ এইটো ৰেজিষ্টাৰ হৈ যাব। ৰেজিষ্টাৰ হোৱাৰ পাছত আপোনালোকে এনেদৰে লগইন অপশ্যনত যাব লাগিব। লগইন অপশ্যনত গৈ প্ৰথমতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ভৰাই দিব লাগিব। ভৰাই দি আপোনালোকে OTP যিটো আছে OTP অপশ্যনত যোৱাৰ আগত আপোনালোকে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড যিটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। OTPটো আপোনালোকে যিটো OTP বুলি অপশ্যনটো লিখা আছে তাত আপোনালোকে ভৰাই দিব লাগিব ব্লেংক ঠাইখনত। ভৰাই দিয়াৰ পাছতে লগইন হ'ব। লগইন হোৱাৰ পাছত এনেদৰে আহিব। ইয়াত দেখিছেনে আপলোড ফটো। আপলোড ফটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিলে ফটোখন আপলোড কৰিব পাৰিব। আৰু যদি ডিলিট কৰিব বিচাৰিছে তেতিয়া ডিলিট অপশ্যনত ক্লিক কৰি দিলে ফটোখিনি ওলাই যাব। তাৰ ভিতৰৰ পৰা আপুনি ডিলিট কৰিব পাৰিব। এতিয়ালৈকে আপলোড কৰা কোনো অপশ্যনত কোনো ধৰণৰ একো অহা নাই, কাৰণ এতিয়ালৈকে এইখিনি আৰম্ভ হোৱা নাই। 1 আগষ্টৰ পৰা এইটো অ'পেন হৈ যাব। আপোনালোকে ইয়াৰ যোগেদি ফটোখিনি আপলোড কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু অমৃত বিষয় সম্পৰ্কীয় ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। ধন্যবাদ আজিলৈ।